ৰিয়েলাইজেশ্যন বা অনুভৱ বা উপলব্ধি জীৱনত আটাইতকৈ ডাঙৰ শিক্ষা দিয়ে আমাক। ৰিয়েলাইজেশ্যন আৰু টাইম এটা কইন্সৰে দুটা পিঠি। সময়ত উপলব্ধি কৰিব নোৱাৰিলে হেৰুৱাটো বিচাৰি পোৱা নাযায়, আৰু যদি এবাৰ সময় উকলি যায় তেন্তে হাজাৰ বাৰ উপলব্ধি কৰিলেও একো লাভ নাই। সীমান্তত পহৰা দি থকা সৈনিকজনে উপলব্ধি কৰে মাৰ মৰম কি, আপোনজনৰ পৰা আঁতৰি থকাৰ যন্ত্ৰণা কিমান। কিন্তু ঘৰত থকা কিছুমানে অনুভৱে নকৰে, কাৰণ তেওঁলোকৰ সময় নিমিলে। হোটেলত খোৱাজনে বাৰে বাৰে উপলব্ধি কৰে ঘৰৰ ভাত সাজৰ সোৱাদ কিমান, কিন্তু ঘৰত থকাজনৰ সদায়ে প্ৰশ্ন, মা ভাত কিয় দিয় ইমান। স্বামী হেৰুৱা পত্নী এজনীয়ে উপলব্ধি কৰে সংগী হেৰুৱাৰ যন্ত্ৰণা কাক কয়। দিন যায় বাগৰি, সময় ৰয় থমকি, উকা উৰুঙা ফাগুনে বিলাইছে নিস্তব্ধ ৰজনী। সময় সময়ৰ খেল, আমি এই দৰ্শক, আমি এই ভাৱৰীয়া জীৱন নামৰ নাটকখনৰ। যেতিয়া একেলগে থাকে তেতিয়া সময় নিমিলে, আৰু যেতিয়া এজনক এৰি এজন গুচি যায় তেতিয়া সময় নিহিলে। খন্তেকীয়া কৰি দিয়া না মান অভিমানবোৰ, বৰষুণ হৈ নিগৰাই দিয়া না মনৰ ভিতৰত জমা হোৱা কলা ডাৱৰবোৰ। মৰমৰ এনাজৰীডাল বান্ধি দিয়া না আৰু জোৰকৈ, চৰি মই কওঁ বা তুমি, তাতে কি হ'ল অনুভৱ কৰা না, দুটি দেহা এটিয়ে প্ৰাণ তোমাৰ মোৰ। জীৱন এনেকুৱা এটা বস্তু যাৰ কোনো গেৰেণ্টি নাথাকে, অথচ মৃত্যু এনেকুৱা এটা বস্তু যাৰ ফুল গেৰেণ্টি থাকে। জীৱনটো তুমি ছুটি বুলি নাভাবিবা, তুমি দেৰিকৈ জীৱনৰ বাটত দৌৰিবলৈ আৰম্ভ কৰিছা, আৰু যেতিয়া পথ সুচল হৈ যাব ধৰিলে তোমাৰ উভতিবৰ সময় হৈ পৰিল। গতিকে সময় থাকোঁতে নিজকে উপলব্ধি কৰা, কাৰণ আন্ধাৰ পালে নিজৰ ছায়াটোৱেও পলাই গুচি যায়। তেন্তে মানুহৰ পৰা কি আশা কৰিবা। উপদেশ দিব লগা মানুহৰ অভাৱ নাই, কিন্তু বিপদত হেল্প কৰা মানুহ পাবলৈ টান। দুখ যদি বেছি লাগে নিলগত গৈ চিঞৰি দিয়া, অকলে উপলব্ধি কৰা, অনুতপ্ত হবা, জীৱনৰ পৰা অনেক কিছু শিকিবা। আনৰ আগত গ'লে বেচেৰা বুলিব, হাঁহিৰ পাত্ৰ হবা। কি আচৰিত মানুহৰ ধাৰণা, আমি চৰি বুলি ক'লে কাজিয়া শেষ, আৰু ডক্টৰে চৰি বুলি ক'লে জীৱন শেষ। জীয়াই থাকোঁতে সুনাম পাবলৈ বৰ টান, কিন্তু মৃত্যুৰ পিছত সকলোৱে কৰে গুণগান। কেতিয়াবা খুব হাস্যকৰ যেন লাগে মানুহ প্ৰজাতিক। জন্তু বা জানুৱাৰ ক'লে খঙত মূৰৰ চুলি ডাল ডাল, আকৌ বাঘ বা সিংহ বুলি ক'লে নিজকে বীৰ অনুভৱ কৰে। নিজৰ চেহেৰাটোতে লুকাই থাকে নিজৰ মুখা। সিদ্ধান্ত তোমাৰ, কাৰণ জীৱনটো তোমাৰ। বেলেগৰ কথাত মুখা পিন্ধি হয় ধ্বনি দিবা, নে তোমাৰ জীৱনটো তুমি উপলব্ধি কৰি সঠিক দিশত গঢ় দিবা। অভিজ্ঞতা বহুত হ'ল, এতিয়া উপলব্ধিৰ সময় হ'ল। থেংক ইউ। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ উপলব্ধিৰ বা অনুভৱৰ ওপৰত লিখা মোৰ এই লাইনবোৰে আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক তেন্তে লাইক শ্বেয়াৰ কৰিব। উপলব্ধিৰ ওপৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটি সৰু কাহিনী মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে বাল্যকালত তেওঁৰ বন্ধুবৰ্গৰ লগত মিলি পেলাই ধপাত সেৱন কৰিছিল বা চিগাৰেট খাইছিলে। নিজে নিৰামিষ ভোজী ফেমিলিৰ হৈ পেলাইও তেখেতে বন্ধুবৰ্গৰ লগত মিলি ছাগলীৰ মাংস খাইছিলে, আৰু এনেদৰে খোৱাৰ ফলত তেখেতৰ ঋণ হৈ পৰিছিলে, আৰু সেই ঋণ পৰিশোধ কৰিবলৈ তেখেতে জীৱনৰ মস্ত ডাঙৰ ভুল কৰিছিলে। নিজৰ ককায়েকৰ হাতত থকা সোণৰ খাৰুৰ পৰা অলপ সোণ তেখেতে
সোণৰ খাৰুৰ পৰা সোণ চুৰ কৰাৰ ফলত তেখেতে সেই টকাৰে ঋণ পৰিশোধ কৰিছিলে, কিন্তু তেখেতৰ মনত উপলব্ধি কৰিলে যে তেওঁ যি কৰিলে ভুল কৰিলে, আৰু এই উপলব্ধিৰ ফলত তেখেত অনুতপ্ত হ'ল, আৰু সেয়েহে তেওঁ কৰা প্ৰতিটো ভুল এখন চিঠি আকাৰত লিখি পেলাই দেউতাকৰ ওচৰলৈ লৈ গৈছিলে। সেই সময়ত দেউতাকে নৰীয়া অৱস্থাত শুই আছিলে, গতিকে তেখেতে ভৰিৰ ওচৰত বহি পেলাই চিঠিখন দেউতাকলৈ আগবঢ়াই দিছিলে। দেউতাকে চিঠিখন পঢ়ি পেলাই মনে মনে থাকি গ'ল। মহাত্মা গান্ধীয়ে ভাবিছিলে যে দেউতাকে চিঠিখন পঢ়ি পেলাই তেখেতক শাস্তি দিব, কিন্তু দেউতাকৰ এনে আচৰণে তেখেতৰ হৃদয় সঁচাকৈয়ে ভিজাই পেলাইছিলে। তেখেতে ইয়াৰ পৰাই ত্যাগ আৰু শাস্তিৰ বিনিময়ত কৰা ক্ষমাৰ শিক্ষা পাইছিলে। গতিকে মহাৰ জীৱনত যিমানেই হতাশা নাহক কিয়, যিমানেই অসুবিধা, যিমানেই দুখ, যিমানেই কষ্ট নাহক কিয়, জীৱনৰ প্ৰতিটো স্তৰতে উপলব্ধি কৰক, অনুতপ্ত হওক, আৰু জীৱনটোক এক নতুন আশাৰ বাটৰ দিশে আগুৱাই লৈ যাওক। ধন্যবাদ।